বৰছলা ফুটবল ক্লাব বৰছলা ফুটবল ক্লাব বৰছলা ফুটবল ক্লাবৰ সাফল্যৰ দ্বিতীয় বৰ্ষ বৰছলা ফুটবল ক্লাব বৰছলা ফুটবল ক্লাব বৰছলাত ফুটবলৰ মহাৰণ বৰছলা ফুটবল এক হাই ভল্টেজ প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা বৰছলাত লখিমপুৰ জিলাৰ আগশাৰীৰ 8টাকৈ দলে অংশগ্ৰহণ কৰিব উক্ত খেলখনত দুটাকৈ মহিলা ফুটবল দলেও অংশগ্ৰহণ কৰিব বৰছলাত অনুষ্ঠিত হোৱা প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাত অহা 6 নৱেম্বৰ তাৰিখৰ পৰা 13 নৱেম্বৰ তাৰিখলৈ চলিব এই হাই ভল্টেজ খেল অহা 13 তাৰিখে অনুষ্ঠিত হ'ব হাই ভল্টেজ ফাইনেল খেলখন লগতে সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৱাহিদা ৰহমান সমূহ সাংস্কৃতিক ও ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে হেল্ল' এভৰিবডি আশা কৰোঁ সকলোৱে ভালে আছে মই ৱাহিদা ৰহমান এই ভিডিঅ'টোৰ জৰিয়তে জনাওঁ যে লখিমপুৰ নাওবৈচাৰ বৰছলাত ফুটবল ক্লাবৰ উদ্যোগত আৰু বৰছলা হাই মাদ্ৰাছা খেলপথাৰত হৈ আছে এখন প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতা আৰু সেই প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত কৰা হ'ব অহা 13 নৱেম্বৰত আৰু সেই বিশেষ অনুষ্ঠানত মই আপোনালোকৰ মাজত কেইটামান গীত পৰিৱেশন কৰিবলৈ গৈ আছোঁ আৰু সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ লগতে উদযাপন কমিটিৰ সমূহ সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এটা ইমান ধুনীয়া অনুষ্ঠানত নিমন্ত্ৰণ জনোৱাৰ বাবে সকলোকে লগ পাম অহা 13 নৱেম্বৰত ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট জনতাৰ কণ্ঠ অসম